একে পাছতে ছাৰ ই মিছাই কৈছে। শিখৰ আজিকালি নাপায় ছাৰ, ৰজনীগন্ধা আছে কিন্তু। এতিয়া নেমু টেঙা। ঐ গৰুহঁত, ঐ তহঁতক আজি মই প্ৰশ্ন সুধিম। বেলেগ শুনক। ঐ এইটোকে ক। দুটা ফুলৰ নাম, এটা BS আৰু এটা হ'ল নাম্বাৰ 1। তাই মিছা কৈছে, তাই মোকো ভাল পায়। সেইদিনাখন পেঞ্চিল এডাল দিওঁতে তাই মোক চুমা এটা খাইছে, ময়ো তাইক চুমা এটা খাইছো। ধৰিছে ছাৰ। ঐ তেৰি তাক নহয়। ছাৰ আপোনাক। থিয় হৈ থাক, কাকো ধৰিব হেৰ নুমাবলৈনো আহিছনে? আহ পিছে কচোন তহঁতৰ দেৰি কিয় হ'ল? ছাৰ এখন চাইনবোৰ্ডে সদায় বৰ দিগদাৰ দিয়ে। চাইনবোৰ্ডে দিগদাৰ দিয়ে? মানে ছাৰ তাত লিখা আছে সন্মুখত বিদ্যালয় আছে, লাহে লাহে যাব। গতিকে আৰু ছাৰ আমি দুটা শ্ল' মোচনত আহি থাকোঁতে দেৰি হৈ যায় ছাৰ। হেৰ সেইখন তহঁতৰ কাৰণে লিখা নাই নহয়, সেইখন যান বাহনৰ কাৰণেহে লিখিছে। হয় ছাৰ, তলত লিখা নাই যে। হয় নাই পাদুৱা? বাৰু ঠিক আছে, কিতাপ উলিয়া। ছাৰ আজিকালি কিতাপ আনিব নালাগে নহয়। কি আনিব লাগে? ছাৰ কাঁহী বাতি, নেমু টেঙা। ঐ গৰুহঁত, ঐ তহঁতক আজি মই প্ৰশ্ন সুধিম। ছাৰ সেইবোৰ নালাগে নেকি? আমি ছাৰ খিচিৰিকেইটা খাওঁ যাওঁ। ঐ গেলা, প্ৰথমতে তই ক, জনমৰি আই মানে কি? জনমৰি আই জানো ছাৰ। জান যদি ক। কওঁ ছাৰ। ক আকৌ। ছাৰ দেশৰ জনসাধাৰণে মৰি বেছি বেছি যি আয় কৰে তাকে জনমৰি আই বোলে ছাৰ। কি দেশৰ জনসাধাৰণে মুড়ি বেচে? ঐ এইবাৰ তই ক দুবিধ ফুলৰ নাম। সেইটো জানো ছাৰ, মোক বেলেগ সোধক। জান যদি ক। জানো আৰু বেলেগ সোধক। ঐ এইটোকে ক। দুটা ফুলৰ নাম, এটা BS আৰু এটা হ'ল নাম্বাৰ 1। হয় ছাৰ, ডাইৰেক্টৰ স্পেচিয়েলি আৰু মেকডল নাম্বাৰ 1। ঐ গৰুহঁত তহঁতি খালী। ছাৰ আমি নাখাওঁ নহয়, আমাৰ পিতাইহে খায়। আমি নাখাওঁ, আমাৰ সেই নতুনকৈ জগা ছাগলীজনী শপত। কেতিয়া কৈছে ছাৰ? ঐ গৰুহঁত, গৰু শপত খাওঁ। এইবাৰ তহঁতক মই কবিতা মুখস্থ কৰি আনিব দিছিলোঁ নহয়, কবিতা মাত। কবিতা ছাৰ, কবিতা মই মাতো ছাৰ। মাত। ছাৰ কাৰ সমান কি নাই সেইটোকে মাতো। মাত সেইটোকে মাত। কাৰ সমান কি নাই, মমৰ সমান তেজ কতো নাই। লগত এটা বটল লৈ মজা লাগি যায়। নেতাৰ সমান টকা কাৰো নাই। পাব্লিকৰ টকাই ল'ৰা ছোৱালীক বিদেশত পঢ়ায়। আৰ্মি সমান খং কাৰো নাই। আলফা BSD বুলি ডেকাল ৰস কোবাই। কি হ'ল পিছৰ ডোখৰ ক। ছাৰ মাতি আছো। ৰজনী মাষ্টৰ সমান দুখ কাৰো নাই। 5 মাহৰ দৰমহা নাপায়, শিকায়। ৰিলায়েন্স নিচিনা নেটৱৰ্ক কতো নাই। চুইচ টিপি মৰি গ'লেও নেটৱৰ্ক নাপায়। ঐ তই হাঁহিব নালাগে, এইবাৰ তই মাত। কবিতা মাত। আমাৰ গাঁও। আমাৰ গাঁও মাত। শুৱনি আমাৰ গাঁওখন অতি ধুনীয়া ছোৱালীয়ে ভৰা। গাল ঘঁহি ৰঙা কৰে, আচলতে ফাপৰে ধৰা। শুৱনি আমাৰ দোকান পোহাৰ বস্তুৱে উপচি পৰে। মাহৰ শেষত বাকী খুজি দোকানীয়েহে চুলি হয়। শুৱনি আমাৰ নদীয়ে ভৰা ঘাট, পানীয়ে উপচি পৰে। বানপানী আহিলে আমাৰ দুখীয়া পাব্লিকে নেগু দাঙি ধৰে। শুৱনি গাভৰু শুৱনি তেজ, দেহৰ আধা উলংগ কৰে। আমাৰ আংকালিয়ে শিলপিঠি খোজকাঢ়ি যাওঁতে উজতি খাই গোবৰতে পৰে। ঠিক কৈছ, গোবৰ। ভাল হৈছে ন ছাৰ? গোবৰ, তোৰ মূৰত সেই সোপা গোবৰকে আছে আৰু একো নাই। ঐ এইবাৰ তই ক জোন আৰু বেলিৰ মাজৰ পাৰ্থক্য কি? জোন আৰু বেলিৰ পাৰিম ছাৰ। পাৰ যদি ক। পাৰিম ছাৰ। ক। মানে ছাৰ, যোনে বছৰেকত 7টামান ল'ৰা ভাল পায়, বেলিয়ে অকল মোকে ভাল পায়। তাই মিছা কৈছে, তাই মোকো ভাল পায়। সেইদিনাখন পেঞ্চিল এডাল দিওঁতে তাই মোক চুমা এটা খাইছে, ময়ো তাইক চুমা এটা খাইছো। ঐ গৰুহঁত, তহঁতক এইবাৰ মই অংকত ধৰিম, অংকত। ছাৰ অংক নালাগে নেকি? অংক বৰ জংক বংক। মনে নাথাক আৰু উত্তৰ দে। এটা কলৰ দাম যদি 10 পইচা হয়, 1 টকাত কেইটা কল পায়? এটা কলৰ দাম যদি 10 পইচা হয়, 1 টকাত
ছাৰ পাৰিম ছাৰ পাৰ যদি ক আকৌ ছাৰ কেঁচা কল নে পকা কল ছাৰ দমকল নেকি হেৰ' দমকল বেচিব আহিছ পকা কল ছাৰ পকা কল ন পকা মালভোগ কল 10 পইচাত ছাৰ 10 পইচাত মালভোগ কলৰ দাম বঢ়াত চিজনত আপোনাক 8 ডালে দিব ঐ তই মনে থাক এইবাৰ তই ক ছাৰ নালাগে নেকি হত ধৰি ল ধৰিছে ছাৰ এই তেৰি তাক নহয় ছাৰ আপোনাক এই থিয় হৈ থাক কাকো ধৰিব নালাগে ভাবি ল ছাৰ ভাবিছোঁ তহঁতৰ ঘৰত 10ডাল কলগছ আছে 10ডাল আমাৰ ঘৰৰ 10ডাল নহয় বেছি আছে 20ডাল মানে হ'ব হেৰ' থাক তাৰে 10ডাল চিনি পাও নহয় তাৰে 10ডাল ঘৰ মানে ভাবি ল তাৰে 3ডাল তই কাটি পেলালি তাৰে মই 3ডাল কাটি পেলাব লাগে তাৰে মই 3ডাল কাটি পেলালে পিতাই মোক পিঠিখন ফালি পেলাব তেতিয়া আপুনি পিঠিখন পাতি দিব নেকি ঐ কাণত ধৰ ছাৰ মাৰিব আপুনি মাৰিব মোক পিঠি পাতিব ক কাণত ধৰ তোক নামাৰো কাৰণে কাণত ধৰিব দিছোঁ যদি আপুনি মাৰে নামাৰো ধৰ ঠিক আছে ধৰিছোঁ ধেত তেৰি নিজৰ কাণত ধৰ ঐ তই বৰ উস্তাদি মাৰিছিলি নহয় তই ক ইয়াৰ পকেটত 10টা মৰ্টন আছে ইয়াৰ পকেটত 10 ছাৰ ইয়াৰ পকেটত মৰ্টন নাথাকে নহয় আপুনি মিছা কৈছে কি আছে শিখৰ একেপাত চৰতে ছাৰ মিছাই কৈছে শিখৰ আজিকালি নাপায় ছাৰ ৰজনীগন্ধা আছে কিন্তু কি কৰোঁ তহঁতৰ হেৰ' বাৰু ঠিকে আছে ৰজনীগন্ধা আছে তাৰে 3টা তই বেলেগক দিলি ছাৰ কাক দিম ইয়াক দিলি মোক দিলি আৰু মোক ছাৰ কেইটা দিম 3টা দিম ছাৰ ন এতিয়া কেইটা থাকিব ক ছাৰ ৰজনীগন্ধা 7টা পইচা 50 টকা থাকিব বাৰু বুজিছোঁ 50 টকাটো ক'ৰ পৰা আহিলে ছাৰ ৰজনীগন্ধা 3টা মই ইয়াক এনেই দিম নেকি 50 টকা ল'ম আকৌ হেৰ' বেপাৰীহঁত ইয়াতো বেপাৰ কৰিবলৈ আহিছ ঐ তহঁত ফুট ওলা ইয়াৰ পৰা ওলা ছাৰ ওলাটোতো ওলামেই কাইলৈ নাহোঁ ছাৰ কাইলৈ নাহে নাহ দৰখাস্ত দিব লাগিব জানো ছাৰ সেইকাৰণে লিখি আনিছোঁ এইখন মাত তয়ে মাতিত বুজিছ কাউৰী ঠেঙীয়া আখৰ যেন ছাৰে ধৰিব নোৱাৰিব মাতো ছাৰ মাত শ্ৰী প্ৰজাপতিৰ নমঃ ধেত হেৰ' সেইখন দৰখাস্ত লিখিছনে মাৰ বাপেৰে বিয়া চিঠি লিখিছ ছাৰ শুনিবলৈ মন আছে যদি শুনক নহ'লে নিজে বহক মাত তই মাত ছাৰ তেতিয়াহ'লে মনে শুনি থাকক মাত শ্ৰী প্ৰজাপতিৰ নমঃ অভিনয় নিবেদন এই যে অহা চলিত শাওণ মাহৰ 25 তাৰিখে এপ্ৰিল মাহৰ 15 তাৰিখে মঙলবাৰে মোৰ একমাত্ৰ পেটটো বিষ আৰু কামোৰাৰ বেমাৰ কাৰণে দিনটো ধাৰ্য কৰা হৈছে তদুপৰিলক্ষে উক্ত দিনটো বেমাৰী ঘৰত এবাৰ দেখা দি আপোনাৰ সন্দেহ দূৰ কৰি আহিব বুলি আশা ৰাখিলোঁ বেমাৰ বাসৰ বেক্টেৰিয়াৰ পষ্টপিচ কলেৰা বজাৰ বিষ আৰু কামোৰণিৰ সময় ৰাতিপুৱা 9 বজাৰ পৰা আবেলি 3 বজালৈ ইতি আপোনাৰ একান্ত বাদ্য ছাত্ৰ পালোৱা এতিয়া ওলা ছাৰ ওলাব লাগিব ওলা ছাৰ যাওঁ ন ছাৰ বল ছাৰ খাই যাওঁ